মহামায়া পুত্র যেবে ক্রূর কংখে মারিলে দুনাই দৈব কির গর্ভ হইল পরম বৈষ্ণৱতে যাহাৰ অনন্ত নাম অংখে উদৰত বাস লৈলা হেল দেখি নাৰায়ণ আদেশ কৰিলা পাছে মহামায়া গোকুলত যাহাৰ দৈৱকীৰ গৰ্ভ হৰি রহিণীত থয়নিয়া যশোদাত তুমি উপজা আমি খাতে গয়া দৈৱকীতই উপজীৱ বসুদেৱে আনিব পলাই দুৰ্গা ভদ্ৰা কালী আদি শুইবে তোমাৰ নাম থাকিবা লোকৰ পূজা খাই কৰিলে কি এই যেতিয়া কাৰাগাৰত বন্দী কৰিলে পুত্ৰ হৈ থাকে কন্যা হৈ থাকে মাৰি থাকে মাত্ৰ 6টা পুত্ৰক মানে কংস ইতিমধ্যে মাৰিলে কাৰাগাৰত তেতিয়া চিন্তা কৰিল ভগৱানে যে এতিয়া এনেকৈ মই চুপ থাকিলে নহ'ব গতিকে মই এতিয়া আবিৰ্ভাৱটো হ'ব লাগিল যেতিয়া 6 পুত্ৰ মাৰিলে তাৰপিছত সপ্তম আৰু দৈৱকীৰ গৰ্ভ হ'ল স্থিতি হ'ল যেটা স্থিতি হ'ল স্থিতি হোৱাৰ লগে লগে তেতিয়া যোগমায়া মানে মহামায়া মহামায়াক ক'লে হেৰি বিষ্ণুৱে যে মহামায়া তুমি যোৱা তুমি গোকুলত গৈ বৰ্তমান যিটো দৈৱকীৰ গৰ্ভত স্থিতি হৈছে সেই সন্তানটো নি তুমি ট্ৰেন্সফাৰ কৰা এই রোহিণীৰ গৰ্ভত নি দিয়া ভগৱানৰ কি আৰু হেৰি কৰিব নোৱাৰা কাম আছে এই সপ্তম যিটো গৰ্ভ দৈৱকীৰ হৈছে সেই গৰ্ভটো নি রোহিণীৰ গৰ্ভত স্থাপন কৰা আৰু তুমি সেইটো হ'ল মথুৰা আৰু তুমি গোকুলত গৈ নন্দৰ ৰজাৰ ঘৈণীয়েক যশোদাৰ গৰ্ভত তুমি স্থিতি লোৱা এটা মানে বিষ্ণুৱে আদেশ কৰিলে তুমি যশোদাৰ গৰ্ভত স্থিতি লোৱা আৰু মই এইবাৰ অষ্টম গৰ্ভ হিচাপে মই গৈ দৈৱকীৰ গৰ্ভত আৰু মই নেক্সট স্থিতি ল'ম এই বুলি হেৰিক পঠাই দিলে এই মহামায়া আহিলে কি কৰে আমিও সাক্ষাতে গয়া দৈৱকীত উপজীৱ বসুদেৱে আনিব পলা সলাই দুৰ্গা ভদ্ৰা আদি কৰি হুইবেকা তোমাৰ নাম থাকিবা লোকৰ পূজা খাই গতিকে তুমি যেতিয়া যশোদাৰ গৰ্ভত স্থিতি ল'বা যশোদাৰ গৰ্ভত যেতিয়া হেৰি হ'ব সন্তান হ'ব হেৰি হ'ব পুত্ৰ সন্তান জন্ম হ'ব তাৰপিছত বসুদেৱে মই যেতিয়া হেৰিত মথুৰাত মই হেৰি ল'ম স্থিতি ল'ম মই অৱতাৰ ল'ম মোক বসুদেৱে নি তাতে থৈ আহিব আৰু তোমাক লৈ আহিব বসুদেৱে এই বুলি কৈ দিলে কথাটা বুজি পাইছা না আৰু তুমি যেতিয়া জন্ম হ'ব তোমাৰ মহামায়া তোমাৰ নাম হ'ব যোগমায়া আচ্ছা যোগমায়া হিচাপে তুমি থাকিবা আৰু তোমাক মানুহে দুৰ্গা ভদ্ৰা কালী আদি তোমাৰ নামেৰে তোমাক পূজা কৰিব আৰু তুমি পূজা খাই ফুৰিবা এই বুলি কথা দিলে বিষ্ণুৱে হেন শুনি মহামায়া দৈৱকীৰ গৰ্ভ
রোহিণীর গর্ভে দিলা ঠাও পাশে নগরিয়া লোকে অন্য অন্য কয়ে কথা দৈবকীর গর্ভ ভইলা শ্রাব হয়েছে কি যে যেটা গর্ভটো দৈবকীর গর্ভ নি যেটা রোহিণীর তাতে স্থাপন করিবা মানুহে ভাবিব যে দৈবকীর গর্ভটো নষ্ট হ'ল শ্ৰাৱ হ'ল বুলি মানুহে ভাবিব কাৰণ কংসৰ লাগব গণ্ডগোল কংসই এতিয়া কোনটো ধৰিব অষ্টম পুত্ৰ এইকাৰণে এই কামটো কৰিলে বিষ্ণুৱে অনন্তৰে দেৱ হৰি ভকতৰ ভয় হাৰি বসুদেৱৰ মনে লৈলা পৰম বৈষ্ণৱ তেজ মনে লয়া বসুদেৱ সূৰ্য যেন কৰন্ত প্ৰকাশ তাৰমানে আমাৰ জীৱৰ এটা কুণ্ডলী আছে যেনে যেতিয়া আছিলি মনটোৱে ব্ৰহ্মাৰ কুণ্ডলে বায়ুৰূপে স্থিতি হইলে পিতৃৰ শিৰতে প্ৰথমে আছিলি মনটোই পিতৃৰ শিৰতে ৰসৰূপে স্থিতি হইলে মাতৃৰ গৰ্ভত 10 মাহে 10 দিনে গৰ্ভে লৈলা ঠাই উপজি পৰিলা বাচা কিনো চল পাই এইটো হ'ল জন্মকুণ্ডলী তাৰমানে দেৱযান পিতৃযান মাতৃযান আৰু নিৰ্যান জীৱবিলাক আচলতে ব্ৰহ্মাৰ কুণ্ডলত থাকে এই যে জীৱবিলাক আহে পৃথিৱীত ব্ৰহ্মাৰ কুণ্ডলত থাকে ব্ৰহ্মাৰ কুণ্ডলৰ পৰা ব্ৰহ্মাই বায়ুৰূপে সেই পিতৃৰ শিৰত পঠাই দিয়ে পিতৃৰ শিৰৰ পৰা পিতৃয়ে ৰসৰূপে মাতৃৰ গৰ্ভত প্ৰৱেশ কৰাৰ পিছত স্থিতি হয় 10 মাহ 10 দিন পিছত মানে জন্ম হয় এইটা হ'ল জন্মকুণ্ডলী তাৰমানে এই জন্মকুণ্ডলী মতে এটা কাৰণ যেহেতু তেওঁ মনুষ্য ৰূপত আহিব কৃষ্ণ ৰূপে দৈৱকীত ভৈলা অৱতাৰ তাৰমানে কৃষ্ণৰ ৰূপত মানে আহিব যেহেতু দৈৱকীৰ গৰ্ভত গতিকে প্ৰথমতে বসুদেৱৰ মানে মস্তকত আহি গৈছে গতিকে অনন্তৰে দেৱহৰি ভকতৰ ভয়া হলে বসুদেৱৰ মনে লৈলা বাস মাথাত পৰম বৈষ্ণৱ তেজ মনে লৈয়া বসুদেৱ সূৰ্য যেন কৰন্ত প্ৰকাশ যেতিয়া প্ৰভু আহি যেতিয়া বসুদেৱৰ মস্তকত আহি গৈছে যাৰ লগে লগে মানে বসুদেৱৰ এনেকুৱা চেহেৰা যে সূৰ্যৰ নিচিনা মানে তেওঁৰ দেহাৰ উজ্জ্বলতা বাঢ়ি গৈছে সূৰ্য যেন কৰন্ত প্ৰকাশ